হৰ হৰ মহাদেৱ। ভোলে বাবাই সকলোৰে মংগল কৰক। আৰু আপুনিও যদি মোৰ দৰে শিৱ ভক্ত তেনেহ'লে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। হেল্ল' এভৰিৱান, পুৰাণ এটা নতুন ভিডিঅ'ৰ যোগেদি সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো ভালেই বৰ্তমান। আজি শাওনৰ সোমবাৰ, সেইকাৰণে ভাবিলোঁ এপাক মহাদেৱৰ দৰ্শন কৰি আহোঁ। সকলো শিৱ ভক্তসকলৰ আজি এটা বিশেষ দিন, ময়ো বৰ শিৱ ভক্ত, সেইকাৰণে মন্দিৰ যাবলৈ ওলালোঁ। আৰু মই গৈ আছোঁ এতিয়া গুপ্তেশ্বৰ মন্দিৰ। শাওনৰ প্ৰতিটো সোমবাৰে মই মন্দিৰ দৰ্শন কৰোঁ আৰু এইবাৰ বাছি ল'লোঁ গুপ্তেশ্বৰ মন্দিৰ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক, নিশ্চয় ভাল পাব। আৰু এই মন্দিৰটো আছে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত। আৰু ৰাতিপুৱা 8 বজাত মোৰ স্কুটি ষ্টাৰ্ট দিলোঁ। আৰু এয়াই হ'ল গুপ্তেশ্বৰ মন্দিৰ। আৰু এইখিনি জেগাখিনি হ'ল শিঙৰি, ঢেকীয়াজুলিৰ টাউনৰ পৰা অকণমান আহিব লাগে। আৰু তেজপুৰ প্ৰপাৰ টাউনৰ পৰা হয়তো 45 কিলোমিটাৰমান হ'ব। সেয়েহে আমাৰো সময় লাগিল, আহি পাওঁতে প্ৰায় 9:30 মান বাজিলে। আৰু এয়া দোকানখনৰ পৰাই আমি ধূপ চাকি আৰু অকণমান প্ৰসাদ লৈ ল'লোঁ। আৰু মই যোৱা 2-3 বছৰৰ পৰা এই মন্দিৰটোলৈ এনেদৰে শাওণ মাহত আহোঁৱেই আৰু প্ৰত্যেকবাৰে মই এনেদৰেই ভিৰ দেখাওঁ। আৰু এই গুপ্তেশ্বৰ মন্দিৰৰ বহু পৌৰাণিক কাহিনী আমি শুনিবলৈ পাওঁ। বহুতে হয়তো জানেই, পিছে পৰে মই কেতিয়াবা এই কাহিনীৰ আলম লৈ এটি ভিডিঅ' বনাম বাৰু। আৰু মন্দিৰ ভাগলৈ বিভিন্ন ঠাইৰ ইউটিউবাৰ আহি বাৰু ভিডিঅ' বনায়ো গৈছে। আৰু ভক্তগণৰ ভিৰ বেছি হোৱাৰ বাবে মই ভিডিঅ'বোৰ ভালকৈ কৰিবও নোৱাৰিলোঁ। আৰু মই যিহেতু আপোনালোকক জনাইছোঁৱেই মই মহাদেৱৰ ভক্ত, সেইকাৰণে প্ৰায় শাওণ মাহত মই ইয়ালৈ এপাক হ'লেও আহোঁৱেই। আচলতে শাওণ মাহত আমি শিৱ পাৰ্বতীক বেছিকৈ আৰাধনা কৰোঁ। ইয়াৰ কাৰণো আছে বাৰু। পুৰণি আখ্যান মতে এই শাওণ মাহতে শিৱ পাৰ্বতী পৃথিৱীলৈ বিচৰণ কৰিবলৈ আহে। মা পাৰ্বতীয়েও হেনো এই শাওণ মাহতেই তপস্যা কৰিছিল শিৱক স্বামীৰূপে পাবলৈ। আৰু এই শাওণ মাহতে হেনো শিৱ পাৰ্বতীৰ বিবাহ সম্পন্ন হৈছিলে। শাওণ মাহতেই যে বলবম যাত্ৰা কৰে আৰু লিংগত জলভিষেক কৰে, তাৰো কিন্তু এক কাহিনী আছে। সকলোৱে হয়তো জানেই, মহাদেৱে সমুদ্ৰ মন্থনত বিষপান কৰিছিলে। আৰু এই বিষপান কৰিয়ে তেওঁৰ শৰীৰ অত্যন্ত গৰম আৰু উত্তপ্ত হৈ পৰিছিলে। আৰু তেতিয়া দেৱৰাজ ইন্দ্ৰ আৰু বাকী দেৱতাসকলে লগ হৈ তেওঁৰ শৰীৰটো ঠাণ্ডা কৰিবলৈ জল অৰ্পণ কৰিছিলে। আৰু সেয়াও শাওণ মাহতেই হৈছিলে। আৰু সেইকাৰণে হয়তো মহাদেৱৰ শিৱলিংগত শাওণ মাহত এনেদৰে জলভিষেক কৰা হয়। আৰু এই বলবম যাত্ৰা কৰোঁতে যি বলবম ধ্বনি দিয়া হয়, তাৰো কিন্তু এক কাহিনী আছে। আৰু সেই কাহিনী বাৰু মই কেতিয়াবা বেলেগ এটা ভিডিঅ'ত জনাম। আৰু এই আমাৰ পূজা অৰ্চনা কৰা হ'ল আৰু মই এই ত্ৰিশূল এডাল মন্দিৰটোত দান কৰিলোঁ। আৰু গুপ্তেশ্বৰ মন্দিৰৰ ভিতৰভাগো মই ভালকৈ দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। মই হয়তো নেক্সট কেতিয়াবা ভিডিঅ'ত গোটেইখিনি দেখুৱাম। যিহেতু ভক্তগণৰ বহু ভিৰ আছিল আৰু এই ভিৰৰ বাবে ভিতৰত হয়তো কেমেৰা নিষেধ কৰি ৰাখিছিলে। আৰু এয়া হ'ল মন্দিৰৰ চৌপাশ। আৰু মন্দিৰৰ এই বাউণ্ডৰীৰ ভিতৰতে প্ৰায় সৰু ডাঙৰ কেইবাটাও মন্দিৰ আছে। অসমৰ প্ৰায় বিভিন্ন জিলাৰ পৰাই ইয়ালৈ বলবম যাত্ৰাত বহুতো ভক্তৰ আগমন ঘটা দেখা যায়। আৰু আমাৰ ব্ৰহ্মপুত্ৰ নদীও এই মন্দিৰটোৰ প্ৰায় নিচেই কাষতে লাগি আছে। শিৱৰাত্ৰিৰ সময়তো প্ৰায় একেই, বহুতো ভক্তৰ ভিৰ দেখা যায়। আৰু সেই শিৱৰাত্ৰিৰ সময়তে প্ৰায় এসপ্তাহ 10 দিন ধৰি ইয়াত মেলা চলি থাকে। মই আচলতে ভিতৰৰ ভাগ ভালকৈ দেখুৱাব নোৱাৰিলোঁ। ভিতৰত আচলতে এটা কুঁৱা সদৃশ বা পুখুৰী নিচিনা দেখিবলৈ পোৱা যায়। আৰু তাৰ ভিতৰত হয়তো কি আছে কোনেও গম নাপায়, আৰু সেইকাৰণে হয়তো নামটো গুপ্তেশ্বৰ বুলি ৰখা হৈছিল। আৰু আমি সকলোৱে মিলি বাবাক স্মৰণ কৰি কপালত এনেদৰে আঁকি ল'লোঁ। আচলতে সকলোকে অঁকা দেখিহে আমিও আঁকি লৈছিলোঁ। ইয়াৰ অৰ্থ কিন্তু নাজানো। আপোনালোকে যদি জানে কমেণ্ট কৰিবচোন। আপোনালোকৰ যদি কেতিয়াবা সুবিধা হয় তেতিয়াহ'লে মন্দিৰটোত এপাক আহি দৰ্শন কৰি যাব, নিশ্চয় ভাল পাব। সকলোখিনি পূজা অৰ্চনা হোৱাৰ পিছত এতিয়া আমি ঘৰলৈ উভতি যাবলৈ ওলালোঁ। মন্দিৰৰ পৰা ওলাই আমি ওচৰতে থকা কেইখনমান দোকানত সোমালোঁ, দুই এপদ বস্তু চালোঁ।
আৰু এয়া হ'ল শিঙৰি চাহ বাগান। ৰাস্তাটোৰ দুয়ো কাষে এনেকুৱা বাগান কেইবাখনো পায় আৰু দেখিবলৈ বহুত ভাল লাগে। আমিও সেইকাৰণে এখন্তেক ৰৈ গ'লোঁ। ইমান ধুনীয়া বাগানখন, গতিকে কেইখনমান ফটো নুঠিলে কেনেকৈ হ'ব ন। সকলোৱে মিলি আমি ফটো উঠিলোঁ আৰু তাৰপিছত আমি ঘৰ মোৱা হ'লোঁ। চ' ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। যদিহে ভাল লাগিছে তেনেহ'লে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট কৰি দিব হৰ হৰ মহাদেৱ। চ' সকলো ভালে থাকক, পজিটিভ ভাবক, হেল্ডি খাওক, ঈশ্বৰক বিশ্বাস ৰাখক আৰু বিন্দাছ থাকক।